Hey guys, welcome back to my channel. Moi Korobi. Swagatam janaisu SMS vlogger Korobi YouTube channel tule. Aji moi eta আপোনালোকক বিশেষ ভিডিও দিব বিচাৰিছো আগতেও এই বিষয়টোৰ ওপৰত মই আপোনালোকৰ লগত আলোচনা কৰি এটা মেডিচিনৰ বিষয়ে কথা পাতিছিলো তাৰ পিছত আপোনালোকে বহুখিনি সহাৰি জনালে আশা কৰিছো আজিৰ ভিডিওটো আপোনালোকে আকোৱালি ল'ব আগৰ ভিডিওটোত মই জনাইছিলো পেটৰ বিষ মই কেনেদৰে ঠিক কৰিছিলো মাহেকিয়া আৰু আজিও হে একেটাই বিষয় হ'ব অলপমান ইফালিফাল হ'ব কাৰণ তাত কমেন্টত মোক জনাইছিলে যে তেখেত সকলৰ কিছুমানৰ পেটৰ বিষ নাই কিন্তু কমৰৰ বিষ আছে আপোনালোকক হেদিনা মই ভিডিওটোত ক'ব পাখৰিলো আপুনি যদি কমৰৰ বিষটো হেইটো খাই তেতিয়াও ভাল পাব তাৰোপৰি আৰু এটা মেডিচিন আছে খুব ভাল বৰ বেছি দামো নহয় ডাঙৰো বৰ বেছি নহয় ইমান মান হ'ব সাগে মই দুটাত খাইছিলো কমৰৰ বিষটো ভাল লগতে মাহেকিয়া সময়ত ছোৱালী সকলে গম পায় বহুতৰে হয় মোৰো হৈছিলে মানে ব্লাডৰ যেটো পৰিমাণ হয় যেটো পৰিমাণত যাব লাগে তাতকৈ বহুত কম হয় আৰু তেতিয়া যদি আপুনি এই মেডিচিনটো লয় দুটা বা তিনিটা ললে আপুনি ভাল সুফল এটা পাব মই এটাতেই পাইছিলো তাৰ পিছত আকৌ যেতিয়া মোৰ আকৌ হল দুমাহ মান মই বাদ দিলো দিয়াৰ পিছত আকৌ হল তাৰ পিছত আৰু এটা মই একেই হেই মেডিচিনতে ললো লোৱাৰ পিছত লিকুইড ফৰ্মত আহে আৰু হেইটো খোৱাৰ পিছত এতিয়া ঠিকই আছে সকলোবিলাক আৰু এইটো মোৰ এতিয়া নহয় মোৰ বিয়াৰ আগত হৈছিল আৰু ছোৱালীয়ে হওক লাগিলে বুৱাৰীয়ে হওক সকলোৱে এই মেডিচিনটো ল'ব পাৰে দুইটাৰে এইটোৰে হওক আৰু হেদিনা কথা পতা মেডিচিনটোৰ বিষয়তে হওক দুইটাৰে সাইড এফেক্ট নাই আপুনি যদি ইউজ কৰি পোৱা নাই ইউজ কৰি চাব পাৰে খুব ভাল হয় দুইটাই আপোনাক সুফল দিব বুলি মই আশা ৰাখিছো লগতে বহুতে এইবিলাক মেডিচিন ল'ব নিবিচাৰে তেওঁলোকে ডাইৰেক্ট যেটো আমাৰ ঘৰুৱা আয়ুৰ্বেদিক হয় ঘৰতে যেটো বনাব পাৰি তেনে হেবিলাক খাব বিচাৰে তাৰ কাৰণে যদি পেটৰ বিষ আছে আপুনি গাখীৰৰ লগত হালধি মিহলাই খাব পাৰে কেঁচা হালধিৰ ৰসটো যদি খায় তেতিয়াও আপোনাৰ পেটৰ বিষটো কমিব লগতে আৰু মোৰ এটা প্ৰবলেম আছিল কি হয় কেতিয়াবা হয়তো জলদি হয় মাহেকিয়াটো আৰু কেতিয়াবা সময় গুছি যায় বহু দিন নহয় তেনেকে প্ৰবলেমটো হৈছিল আৰু নতুনতে সাগে বহুতৰে তেনেকুৱা হয় তেতিয়া আমাৰ এখন কিতাপ আছে আইতাহতৰ দিনৰে কিতাপখনত তেনেকুৱাকে মায়ে যিবিলাক আমাৰ আয়ুৰ্বেদিক মেডিচিন হয় তেবিলাক আমাক খুৱাইছিলে মানে বিশেষকৈ মই এইবিলাক বেছিকে খাব লগা হৈছিল মোৰ বেছিয়ে প্ৰবলেম আছিল আৰু তাৰ কাৰণে মোক মায়ে যেটো আমি দাইল সম্ভাৰ দিউতে তেজপাত দিউ সেই তেজপাতটো পিছি কিহৰ লগত খুৱাইছিলে মোৰ মনত নাই যদি আপোনালোকে বিচাৰে তেতিয়া হলে মই ঘৰত গলে সেই মেডিচিনটোৰ চাই লৈ কি আছিল আপোনালোকক জনাম সাগে হালধি নহলে মৌ তেনেকুৱা কিবা লগত খুৱাইছিলে কিন্তু কিহৰ লগত খুৱালে মই পাহৰিলো তাৰোপৰি আপুনি গৰম পানীৰ লগত মৌ খাব পাৰে আৰু কিছুমানে ঘিউ খায় গাখীৰৰ লগত সাগে ঘিউ খায় তেতিয়াও পেটৰ বিষটো কমে মই খোৱা নাছিলো আৰু যদি আপোনালোকে বিচাৰে তেতিয়া হলে মই কিতাপখনত চাই মেলি আপোনালোকক জনাম আৰু এটা ঘৰুৱা প্ৰডাক্ট হয় মানে ঘৰুৱা হিচাপত যদি আপুনি কমৰৰ বিষ ঠিক কৰিব বিচাৰে মাহেকিয়াত তেতিয়া হলে এটা ডাঙৰ টাপ ইমান মান পৰিমাণৰ হ'ব আৰু যাতে আপুনি মানুহজন ভালদৰে সুমাব পাৰে ধৰক মই বহি আছো কমৰটো যাতে ডুব যায় তেনেকুৱা এটা কি কয়টো প্লাষ্টিকৰে হওক লাগিলে তেনেকুৱা ডাঙৰ কিবা এটা যদি আপুনি সহ্য কৰিব পৰা গৰম পানী লয় বহুত বেছি গৰম নলব নহলে আকৌ পুৰি যাব আৰু ধৰক মাহেকিয়া টাইমত বিষ বিলাক কত হয় ছোৱালী বা যিখিনি আছে তেওঁলোকে গম পায় আৰু সেই বিষটো তাত কমি যাব সহ্য কৰিব পৰা গৰম পানী লৈ আপুনি তাত বহি দিব আৰু কমৰটো ডুব যাব লগতে ভৰি আদি বিলাক যেতিয়া পানীত ডুব যাব তেতিয়া সেই বিষটো আপুনি তেনেকে আপুনি এই কেইদিন কৰি চাব ধৰক 10 পৰা 15 মিনিট মান যদি আপুনি বহি চাই আপুনি ভাল পাব কিন্তু মই এইটো কৰি পোৱা নাই মায়ে যাক কৰিব কৈছিলে তেওঁলোকে ভাল পাইছে বুলি মায়ে আমাৰ মাক জনাইছিল আৰু মাৰ মোক দিব বিচাৰিছে পিছত যেতিয়া দেউতাই এই মেডিচিন কেইটা আনি দিলে মোৰ ঠিকই হ'ল আৰু মই আপোনালোকক মেডিচিন বিলাকৰ বিষয় এই কাৰণে কওঁ কাৰণ আমাৰ যেটো পৰিয়ালৰ আমাৰ সকলো বিলাক মেডিকেল বিভাগৰে হয় কোনোবা ডাক্তৰ কোনোবা নাৰ্স
তেনেকৈ আৰু আমাৰ দেউতাহঁতো মেডিকেল বিভাগৰে গোটেইবিলাক চাকৰি খুৰী আদিবিলাক চব মেডিকেল বিভাগৰে হয় ডাক্তৰ নাৰ্ছ গোটেইবিলাক আমাৰ মেডিকেল বিভাগৰে গতিকে সেই হিচাপত মই যিবিলাক পাইছোঁ আপোনালোকক জনাব বিচাৰোঁ সদায় যাতে মই ভাবোঁ মোৰ লগতে আপোনালোকৰো কিবা এটা লাভ হওক আৰু যদিও এটা ব্লগিং চেনেল হয় আপোনালোকক কিবা এটা মই দিব বিচাৰোঁ লগতে কেতিয়াবা এণ্টাৰটেইনমেণ্টো কৰিব বিচাৰোঁ তাৰোপৰি অলপ দুই এটা এক্টিভিটিও দেখুৱাব বিচাৰোঁ আৰু আজিৰ ভিডিঅ'টো যদি আপুনি ভাল পালে লাইক এটা কৰি দিব আৰু যদি ঔষধটো খাই আপুনি ভাল পায় তেতিয়াহ'লে কমেণ্টত জনাব কেনে পালে ভাল পালেও ভাল পোৱা বুলি জনাব বেয়া পালেও বেয়া পোৱা বুলি জনাব মই আশা কৰিছোঁ আপুনি ভাল পাব এই মেডিচিনটোৰ কাৰণ মোৰ নিচিনা পেটৰ বিষ মোৰ নিচিনা যিখিনি প্ৰব্লেম আছে চাগে বহুতৰে হোৱা নাই মোৰ ভাল হৈছে গতিকে আপোনাৰো ভাল হ'ব বুলি মই আশা কৰিব পাৰোঁ আৰু আপুনি লৈ চাওক আৰু যদি মোৰ চেনেলটোত নতুনকৈ ভিজিট কৰিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব কাৰণ এনেকুৱা ধৰণৰ ভিডিঅ' মই আগলৈকে আপোনালোকক দি যাম বুলি কথা দিছোঁ আৰু দিও গৈ আছোঁ তেতিয়াহ'লে আজিৰ কাৰণে মই